নমস্কাৰ ৰাণী বাইদেউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ যেহেতু 2025 বৰ্ষৰ গুণোৎসৱ জানুৱাৰী মাহত ফাৰ্ষ্ট ডে ফেজ অনুষ্ঠিত হ'ব গৈ আছে সেয়েহে মই গুণোৎসৱৰ সম্পৰ্কে এটি প্ৰস্তুতিমূলক ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ এই ভিডিঅ'টোত বিগত বৰ্ষত অনুষ্ঠিত হৈ যোৱা কুৱেশ্যন পেপাৰৰ সলিউশ্যন দিছোঁ আৰু আশা কৰোঁ ইয়াৰ দ্বাৰা আগন্তুক গুণোৎসৱৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে প্ৰিপেৰেশ্যন কৰিব পাৰিব লগতে তেওঁলোকে গুণোৎসৱৰ সেই কুৱেশ্যন পেপাৰ সলিউশ্যনৰ যিটো মেথড আৰু OMR শীট কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে তেওঁলোক অৱগত হ'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব লেংগুৱেজ 1 লেংগুৱেজ 1তে এটা দফা দিছে এই দফাটো পঢ়ি ইয়াৰ তলত থকা প্ৰশ্নখিনি উত্তৰ কৰিব লাগে মাজুলীত নবীনহঁতৰ মাহীয়েকৰ ঘৰ মাহীয়েক আৰু মাহীয়েকৰ ল'ৰা মনটোৱে ৰাগ চাবলৈ সিহঁতক বৰ জোৰকৈ মাতিলে সেয়ে মাক দেউতাকৰ লগত ভায়েক প্ৰবীণ ভনীয়েক পাহি আৰু সি মাজুলীলৈ ওলাল সিহঁতে গাড়ীৰ পৰা নামি কিছুদূৰ খোজকাঢ়ি নিমাতী ঘাটত ফেৰীত উঠিল ফেৰীখনৰ ওপৰত মানুহ গাড়ী মটৰচাইকেল সকলো উঠাই দিছিল মানুহবোৰ হেঁচা ঠেলা কৰি বহিছিল নবীনে ফেৰীৰ সৰু খিৰিকীখনেদি ব্ৰহ্মপুত্ৰৰ পানীখিনি চাই গৈছিল হঠাতে নবীনৰ বৰ ভয় লাগিল আচলতে টিভিত দেখা মাজুলীৰ ফেৰী দুৰ্ঘটনাটোলৈ তাৰ মনত পৰি গৈছিল কিন্তু মাজুলী পোৱাৰ পিছত তাৰ আনন্দত মন নাচি উঠিল ৰাস ইমান যে ধুনীয়া হৈছিল কংসৰ ভাও লোৱা ভাওনাজনক নবীনৰ আটাইতকৈ ভাল লাগিল কৃষ্ণ আৰু গোপীসকলে বাঁহীৰ সুৰে সুৰে বৰ মনোমোহাকৈ নাচিছিল কৃষ্ণই পুতনা ৰাক্ষসী বকাসুৰ অঘাসুৰ ধেনুকাসুৰ আদি অসুৰবোৰ বধ কৰা দেখি সি বৰ ভাল পালে ৰাসত মন্তুৰ বন্ধু বিপুল তপন আৰু জবাৰ সৈতে নবীনৰো বন্ধুত্ব গঢ়ি উঠিল পিছদিনা সিহঁতৰ সৈতে বহুত কথা পাতিলে আৰু খেলিলে মাজুলীৰ পৰা অহাৰ বহুদিন পাছলৈকে নবীনৰ ৰাস আৰু লগৰ কেইটালৈ মনত পৰি থাকিল এই দফাটো পঢ়ি ইয়াৰ তলত থকা প্ৰশ্নৰখিনি উত্তৰ কৰিব লাগে 1 নম্বৰ দিছে নবীনহঁত মাজুলীলৈ কিয় গৈছিল আমি এই পেৰাগ্ৰাফটো পঢ়িলেই গম পালোঁ যে নবীনহঁত মাজুলীলৈ ৰাস চাবলৈ গৈছিল গতিকে শুদ্ধ উত্তৰ হ'ব এ তাৰপিছত কি কৰিব লাগিব এখন OMR শীট এই OMR শীটত 1 নম্বৰৰ এটো যিহেতু শুদ্ধ গতিকে ইয়াত 1 নম্বৰৰ 8 গুল কৰিব লাগিব গতিকে 1 নম্বৰ প্ৰশ্নৰ যেহেতু শুদ্ধ অপচনটো হৈছে এ গতিকে 8 এনেদৰে গুল কৰিব লাগিব ক'লা পেন নাইবা নীলা পেনে আৰু এই গুলটো কৰোঁতেনে সাৱধান হ'ব লাগিব যাতে গুলটো কৰি থাকোঁতে বাহিৰলৈ ওলাই নাযায় আৰু 2 নম্বৰ কথাটো হ'ল যে এই গুলটোৰ ভিতৰত যাতে বগা ওলাই নাথাকে সম্পূৰ্ণভাৱে গুল কৰিব লাগিব 2 নম্বৰ প্ৰশ্নটো হৈছে নবীনে কাৰ ভাও চাই আটাইতকৈ ভাল পাইছিল এই পেৰাগ্ৰাফটো পঢ়িলে গম পাবা যে কংসৰ ভাও চাই ভাল পাইছিল আৰু এতিয়া কি কৰিব লাগিব এই 2 নম্বৰৰ কিহত গুল কৰিব লাগিব বি অপচনটোত গুল কৰিব লাগিব এই বি অপচনটোত গুল কৰিব লাগিব গুলটো কৰোঁতে সাৱধান হ'ব লাগিব যাতে এই গুলৰ পৰা বাহিৰত ওলাই নাযায় আৰু গুলটো যাতে সম্পূৰ্ণভাৱে ক'লা পেনে কৰিলে ক'লা হ'ব লাগিব নীলা পেনে কৰিলে নীলা হ'ব লাগিব নবীনহঁতে নিমাতী ঘাটৰ পৰা মাজুলীলৈ কিহেৰে গৈছিল ফেৰীৰে গৈছিল গতিকে ইয়াত অপচন এ OMR শীটত অপচন চিট গুল কৰিব লাগিব নেক্সট কুৱেশ্যন ফেৰীত উঠি গৈ থাকোঁতে নবীনৰ কিয় ভয় লাগিছিল মাজুলীৰ ফেৰী দুৰ্ঘটনাটোৰ কথা মনত পৰাৰ বাবে নবীনৰ ভয় লাগিছিল এতিয়া OMR শীটত 4 নম্বৰ কুৱেশ্যনৰ শীট গুল কৰিব লাগিব নেক্সট কুৱেশ্যন তলৰ কোনটো সৰ্বনাম পদ ইয়াত পাহি বিপুল মাহী সি দিছে 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সি ডি গতিকে এতিয়া OMR শীটত 5 নম্বৰত ডিত শুদ্ধ উত্তৰ ডিটো হৈছে শুদ্ধ গতিকে আমি ডিত গুল কৰিব লাগিব এইখিনি আছিল লেংগুৱেজ 1ৰ প্ৰথমটো দফা
তেনেদৰে এনেকৈও আৰু এটা দফা দিয়া আছে এই দফাটো পঢ়ি একেদৰে এই প্ৰশ্ন উত্তৰখিনি OMR চিটত যেটো শুদ্ধ অপচন সেই অপচনটোত গুল কৰিব লাগিব আজিলৈ ভিডিওটো ইমানে আশা কৰো নিশ্চয় ছাত্ৰ-ছাত্ৰী সকলে বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ